হেল্ল' বন্ধু খবৰ পুনৰ নতুন ভিডিঅ'ৰে আপোনাক সকলোলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আপোনালোকে গেছ চিলিণ্ডাৰ এটাৰ এক্সপায়াৰি ডেট কেতিয়ালৈ বা কেনেকৈ চাব পাৰে, মানে চিলিণ্ডাৰ এটা এক্সপায়াৰি ডেট কিমান দিনলৈ থাকে তাৰ বিষয়ে আপোনালোকে কেনেকৈ জানিব, যে এই ভিডিঅ'টো মই আজি সবিশেষ ক'ম। গতিকে ভিডিঅ'টো শেষলৈ চাব। প্ৰথমতে চাওক, আপোনালোকে ঘৰলৈ যিয়ে খোৱা বস্তু আনক বা ধৰি লওক পেকেট, ধৰি লওক খোৱা বিস্কুট পাতি আদি, ঔষধ পাতি যিয়ে নানক বা আটা চাটা যিয়ে নহওক লাগিলে, গতিকে এই পেকেটসমূহ চাফকৈ লিখা থাকে, তাতে যাতে মানে কিমান দিনলৈ এক্সপায়াৰ থাকে, কিমান মাহত, কিমান দিনত, কিমান বছৰত তাৰ এক্সপায়াৰি ডেট খতম হ'ব, তাৰ পূৰা সম্পূৰ্ণকৈ লিখা থাকে। কিন্তু গেছ চিলিণ্ডাৰত আপোনালোকে এনেকৈ চাফকৈ লিখা দেখা নাপায়, তাতে অলপ ক্ৰিটিকেলকৈ দিয়া থাকে, মানে এক্সপায়াৰি ডেট অলপ ক্ৰিটিকেলকৈ দিয়া থাকে। গতিকে সেই ক্ৰিটিকেলটো কি আজি ভিডিঅ'টো কম। গতিকে চাওক, আপোনালোকে প্ৰথমতে ধৰি লওক আপোনালোকৰ মানে চিলিণ্ডাৰ চাব লাগিব, মানে তাৰে কি লিখা থাকে। চিলিণ্ডাৰ ওপৰৰ ফালে মই দেখাই দি আছোঁ গোটেই ভিডিঅ'টোত। গতিকে আপোনালোকক দেখুৱাই আছোঁ যে আমাৰ ঘৰত থকা চিলিণ্ডাৰটোৰ এক্সপায়াৰি ডেট কেতিয়ালৈ আছে। চাওক, এই এক্সপায়াৰি ডেটটো ওপৰত যি এনেকুৱা থাকে, তাতে আপোনালোকে দেখা পাইছে যে এইটো A29। গতিকে A29 মানে হ'ল যে মানে হ'ল বছৰৰ প্ৰথম 3টা মাহ, জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, আৰু বাকী যি 29টো দেখা পাইছে, এই 29টো মানে হ'ল ইয়াৰ বা বছৰ ধৰি লওক, মানে 2029, মানে 2029ৰ এই মাৰ্চ মাহলৈ এই চিলিণ্ডাৰটো এক্সপায়াৰি ডেট থাকিব। গতিকে আপোনালোকে চাই ল'ব পাৰে আপোনালোকৰ চিলিণ্ডাৰসমূহত। আৰু যদি ধৰি লওক আপোনালোকৰ ধৰি লওক কিছুমানত B25 থাকিব পাৰে, তেতিয়াহ'লে বি মানে ধৰি ল'ব যে বছৰটোৰ প্ৰথম ছেকেণ্ড 3টা মাহ, মানে বছৰটোৰ যি মই মানে যিহেতু আছিল বছৰৰ প্ৰথম, গতিকে বি মানে হ'ব বছৰৰ ছেকেণ্ড, মানে এপ্ৰিল, মে', জুন। তেনেকৈ চি মানে হ'ব জুলাই, আগষ্ট, ছেপ্টেম্বৰ। তাৰপিছত আপোনালোকৰ যদি ডি মানে থাকে অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ। গতিকে এনেকৈ আপোনালোকে গম পাব যে চিলিণ্ডাৰ এটা এক্সপায়াৰি ডেট কেতিয়ালৈ আছে। গতিকে গম পালে যে চিলিণ্ডাৰ এটা এক্সপায়াৰি ডেট ইমান সহজতে চাব পাৰে। গতিকে ভিডিঅ'টো কেনে পালে জনাব। আৰু এটা কথা কৈ দিওঁ, ইয়াৰ বিষয়ে বহুতে জানিব পাৰে যে মানে এক্সপায়াৰি ডেট কেনেকৈ চাই চিলিণ্ডাৰৰ। গতিকে মানে যিসকলে জানে সেইসকলে জনাটোতো ভালেই কথা, আৰু যিসকলে নাজানে তাৰ বাবে মই ভিডিঅ'টো বনাইছোঁ, বা সেইসকলৰ বাবে ভিডিঅ'টো বৰ উপযোগী হ'ব। গতিকে এইখিনি আছিল। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু বন্ধুবৰ্গসকলক আপোনালোকে শ্বেয়াৰ কৰি দিব পাৰে। থেংক ইউ।